মানে গাইছ ৰাতি মানে পুৰা চুবি মাৰে এইফালে কাৰণ মানে বিশেষ কাৰণ এটা আছে গাইছ বিশেষ কাৰণ মানে মাঘ বিহু আহিল গাইছ আপোনালোকৰ সকলোৱে জানে মানে যদি আমি থাকা চলি এটাই যদি পৰম্পৰাটো থাকিব জানো নাথাকে সেইকাৰণে আমি কষ্ট পুৰা নেওচি পুৰা নেওচি আহি আছোঁ পুৰা নাৰা দুটা বৰ্তমান গাইছ আমাৰ জুইৰ কৰ্ম চলি আছে জুই পুৰা জ্বলাব পৰা নাই কি কৰিব ঠাণ্ডা না জুই জ্বলাব নাই গাইছ ঠাণ্ডা মানে আমাৰ এতিয়া জুই জ্বলাতে আমাৰ এতিয়া ডিছপ্লে শেষ হ'ব কি কৰিব ঠাণ্ডা না উপায় নাই নাৰা বাৰু অলপমান জমালোঁ বহুত জমাব লাগিব গাইছ বহুত গাইছ আমাৰ নাৰা তোলাত মানে খাদ্য মানে খাবাতে মন আছিল আহিছিলোঁ মাত্ৰ কিন্তু গাইছ আমাৰ জুই পুৰা উঠাব পৰা নাই মানে কি ঠাণ্ডা না পুৰা নিয়াৰ ভিজি আছে সেইকাৰণে ভাজাটো খাই পেটটো জুই জ্বলাব পৰম্পৰাটো ৰখা হ'বতো সেইকাৰণে গাইছ উপায় নাই আৰু অলপকে অৱস্থা চাওকচোন সঁচাকৈ গাইছ তাৰে পৰা আহি কেনে খাবাই ল'লোঁ দিয়ক যিহেতু গাইছ আজি বছৰৰো শেষ গাইছ মজা পুৰা ভাত তাত খাই আমি থাকি মানে নাৰা ভাৰতে মজা আনন্দ ভাত তাত খাই দিলোঁ গাইছ মানে এতিয়া প্ৰায় 11টাও বাজিল গাইছ নেক্সট বছৰ মানে আৰু এঘণ্টা পিছত গৈছে 2026 চন গতিকে সকলোকে এডভান্স নিউ হেপী নিউ ইয়াৰ বাকী এই বছৰটো যি আৰু মই ভাল পাইছোঁ গাইছ ভিডিঅ'টোতো আছে আৰু বহুত দিন আগতে কিন্তু গাইছ এডিটিঙৰ হেলাত জানে তোৰ বেহে ধৰা চলিটো তোৰ উপায় নাই আজিলৈ এৰিছোঁ আৰু বাই নতুন বছৰৰ অৱস্থা থাকিল